Hello guys, welcome to a new vlog. তো বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলো আৰু ক'তো যোৱা নাই অৱশ্যে মানে ওচৰ মানে যিমান জেগা আছিল প্ৰায় ঘূৰিলে সকলোবোৰ বাৰু দূৰ যোৱা এটা প্লেনিং হৈ আছে কিন্তু সেইটো এতিয়া নহয় অলপ দেৰি হ'ব সেইটোৰ কাৰণে তো সেইটো প্লেনিং চলি আছে পিছলৈ হৈ যাব সেইটো আৰু অহাকালি মানে ভণ্টিৰ তুলনি বিয়া হয় তো সেইটো ব্লগে এটা নৰ্মেল ব্লগ বনাই দিম বুলি ভাবিছো গাইজ কিবা এটা মানুহ ব্লগ দিব লাগে না ইউটিউবত আপোনালোকৰ বাবে আৰু মোৰ বাইক ডিউ 200 BS6 মানে আজি কিবা এটা নাম ৰাখিম এইখনৰ মানে ইমান লাম্বাকৈ কৈ থাকো ভাল নালাগে ৰ'ব আৰু এটা কথা কৈ আছো আপোনালোকক তো গাইছ এইখনৰ যিটো ডিফল্ট টেল লাইট আছে সেইটো খুলি মানে সৰু এখন লগাই দিলোঁ চাওক কি মজা লাগিছে এতিয়া বঢ়িয়া লাগিছে ৰ'ব মই ইগনিশ্যনটো অন কৰি দি আছোঁ আপোনালোকে ভালকৈ দেখা পাব তেতিয়া তো গাইছ এইটো চাওক একদম ধামাকেডাল লাগি আছে আৰু এইখনৰ নাম ৰাখিম আমি ফিউজন তো গাইছ এইটো একদম মোৰ গেম খেলিছিলোঁ আগতে ফ্ৰী ফায়াৰ এতিয়া বেছি নেখেলোঁ মানে খুব কম সপ্তাহত 1-2 দিন খেলোঁ আগতে পুৰা ডেইলি খেলিছিলোঁ মানে যেতিয়া মানে মোৰ SSLC এক্সামৰ টাইম আছিল তেতিয়া মানে খুবেই খেলিছিলোঁ আৰু তেতিয়া মোৰ গেমৰ ফাৰ্ষ্ট নাম এইটোৱে আছিল ফিউজন তো এই বাইকখনৰ নাম আমি ৰাখিম ফিউজন The next day. और अभी जुबिन मेरा बाइक लेके गया है तो अभी देखिए वो कब तक आता है 1 घंटा हो गया है लगभग लगता है कहीं पे लग रहा है किसी गड्ढे वड्ढे में गिर के उल्टे होके पर गिरा होगा ओ वो तो अपना फोन भी हमारे साथ छोड़ के गया है खोल भी नहीं कर सकते खत्म टाटा भाई भाई তো গাইছ ইয়াতে মানে এটা সেয়া লৈ আছে এতিয়া ইয়াৰ পৰা মানে পানীটো ল'বলৈ যাব সেইটো আমি এতিয়া ভিডিঅ' শ্বুট কৰিম ইয়াতে আছে ধনজিত আৰু এইটো জয় আৰু ইয়াতে আমি এতিয়া একদম ৰেডি পুৰা ড্ৰোনৰ বাকচ চাকচ লৈ টৰ্চ মানে বম চম ফুটাফুটি চলি আছে ইয়াতে আমি পানী চানী তুলিলোঁ ইয়াৰ পৰা নামঘৰৰ পৰা কৃষ্ণ আৰু এতিয়া যাইছোঁ ঘৰত বলক ঘৰত কেনেকুৱা কি হৈ দেখি আছোঁ 3 2 1 লঞ্চ কৰি দি অঁ বঢ়িয়া ধনৰ পুৰা ট্ৰেইনিং হৈ আছে ইয়াৰ ঐ ৰ লাগব পাগলা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ না তো গাইছ ইয়াৰ ধৰণৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ খুচি চাওক তাৰ তো গাইছ মই কৈ আৰু ডাঙি বাহিৰত ওলাব লাগে কোনে দাদা হৈছে তো মই সকলক গাইছ কৰি বাহিৰত ওলাওঁ আহিলোঁ গাইছ আমি তো গাইছ কৰবাত বোলে ফুৰিবলৈ যায় তো অকণমান ওলাই আহিলোঁ আমি गाइस पीछे जुबिन आ रहा है गोइंग टू आई नदी चलिए मेरे को कोई कुछ नहीं पूछता हाँ तू तो बोलेगा ही ना गाइस ढलान धीरे धीरे जुबिन भाई ब्लॉगिंग करते हुए अभी कुछ ड्रोन शॉट देखेंगे आप सब अभी এতিয়া আমি कुछ भी এনেও আৰু এইফালে এইবোৰ মিছলীয়া চলি আছে ইয়াতে मिसलिए क्या है তো গাইছ এই চাপ দেখো ভিউ ইমান মজা ভিউ একেবাৰে শান্তি একদম मस्त हवा चल रही है गाइस লাহে লাহে বতাহ বলি আছে একদম और ये भोसड़ी का मेरा फोन हाईजेक कर लिया है ये मार साले को আৰু গাইছ ইফালে মাছ মাৰি আছে নাও জৰিয়তে মাছ মাৰি আছে
গাইছ ইফালে জয় চিক বয় 14 এমানি লগা 14 পাকল হৈছে দৌৰি আছে ভাগা লাগিছে তাৰ ভাগা লাগিছে কি কৰি আছে ঐ কি কৰি আছে ৰে আচ্ছা আচ্ছা তো গাইছ এইটো ধনজিতৰ নতুন ফোন লৈছে Poco X3 Pro এইটোৰ ষ্টেবিলিটি টেষ্ট কৰি আছে इसका वाटरप्रूफ टेस्ट होगा फिर ड्यूरेबिलिटी टेस्ट ঐ এইটো ফেলাই দে একবাৰ ওকে তো গাইছ ইফালে মোৰ বাইকৰ টেষ্ট ৰাইড লৈ আছে মাধৱে তো গাইছ আমাৰ ইয়াতে ভিডিঅ' চিডিঅ' একদম মজা কৰি হৈ গ'ল এতিয়া আমি ঘৰত যাম गाइस नौरव भी सोच रहा है कुछ देर बाद यहाँ पे डूब जाने का बोलिए नहीं वाह तुम भी तो डूबने जाओगे जाओ 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 कस्टम्स होगा चलिए गाइस चलते हैं अभी जुबिन के घर তো গাইছ ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু আগলৈ মই এনেকুৱা নৰ্মেল ভ্লগছ আপলোড দিম নে দিম সেইটো আপোনালোকে তলত কমেণ্ট কৰি নিশ্চয় জনাব যদি ভাল লাগিছে তেতিয়াহ'লে আগলৈ এনেকুৱা নৰ্মেল ভ্লগছ মই দি গৈ থাকিম তো যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব যদি চেনেলটো নতুন আহিছে তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো গাইছ নেক্সট ভ্লগ বাই বাই